নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মই পৰাগমণি শইকীয়াই পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ বহুত মাছ ধৰিব মন গ'ল আৰু সেইকাৰণে মই অতি পুৰণিকলীয়া আজিৰ পৰা কেইবছৰমান আগতে 5-6ত পঢ়ি থাকোঁতে খুব গৰম বন্ধত লগৰ সমনীয়াৰ লগত মাছ ধৰিছিলোঁ। একদম গাঁৱৰ সেই নদী খাল বিলত গছৰ তলত বহি বহুত এনজয় কৰিছিলোঁ আৰু আজি মোৰ খুব বেছি মন যোৱাত সেই পদ্ধতিটোতেই মই মাছ ধৰি পুৰি খাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদিহে ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে দেৰি নকৰি বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি মই কোনো নদী বা পুখুৰী খাল বিলত মই মাছ নধৰোঁ। আমাৰ ঘৰতে পকা কৰি থকা এই টেংকটোতেই মই আজি বৰশী টোপ দি মাছ ধৰিম আৰু ইয়াতে মাছ আগতীয়াৰ পৰা যিহেতু মেলি থৈ দিয়া আছে, গতিকে বেছি সময়ো নালাগে। বৰশীত টোপ দিয়াৰ লগে লগে মাছ আহি ধৰেহি আৰু এইটো আমাৰ এইকাৰণে বনোৱা হৈছে, আমাৰ পুখুৰীটো ঘৰৰ পৰা অলপ দূৰত আৰু এই খৰালি কালত ডিচেম্বৰ জানুৱাৰী এনেকুৱা মানত পানী প্ৰায় শুকাই যায়। সেইকাৰণে তাৰ পৰা আনি কিছু মাছ ইয়াত মেলি থয় আৰু এইটো আমি এই মটৰৰ পৰা পানী দি এনেকৈ ফুল কৰি থওঁ আৰু ইয়াত থৈ দিলে এটাই সুবিধা হয়, যেতিয়াই মন যায় খাব পাৰি। আমাৰ এই পকা টেংকটো চাৰিওফালে এনেকৈ ধুন্দৰকৈ পকা কৰি লৈছোঁ আৰু ইয়াতে আমি সেইফালৰ পৰা মটৰ ফিটিং কৰা আছে এনেকৈ সেই পাইপডালৰ পৰা আৰু আমি মাছ খাবলৈ এনেকৈ কলপাত আৰু কিবাকিবি পেটু চেটু দিওঁ আৰু এইটো আমাৰ টেংকিটো মই চাৰিওফালে ভালকৈ দেখাই দিছোঁ। এইটো আপোনালোকৰ ঘৰতো এনেকুৱা এটা বনাই ল'ব পাৰে। এইটো হ'লে সুবিধা হয় আৰু গাঁৱতো ওচৰত বজাৰো নাথাকে, আলহী আহিলে পটককৈ মাছ মাংস পাবলৈও নাই। ইয়াতে যদি আপোনালোকে মাছ জীয়াই থৈ দিয়ে তেতিয়া আলহী আহিলেও চিন্তাৰ কোনো প্ৰয়োজন নাই আৰু ইয়াতে চুৰ হোৱা কোনো চান্স নাথাকে। আৰু আমাৰ পুখুৰীটো যিহেতু দূৰত আছে, পানী শুকোৱা সময়লৈকে প্ৰায় চুৰেই হৈ যায়, সেইকাৰণে এইটো এটা ছেফটি হয়। চাওক, আমাৰ সোণটোৱে বৰশী টোপ দিবলৈ আটা অকণমান ভালকৈ ঘূলি মাৰি লৈছে। এনেইতো বৰশীত আগতে আমি কেঁচুৱে দিছিলোঁ, এতিয়া কেঁচু খান্দিলেও নোপোৱা হৈছে, গতিকে আটাটোতো ভালকৈ মাছ ধৰে বাৰু, সেইকাৰণে আটাকে আমি লৈছোঁ ভালকৈ। আমাৰ সোণটোৱে মাৰি লৈছে চাওক। এনেকৈ ভালদৰে আটাখিনি বৰশীটোত মেৰিয়াই ল'ব লাগিব। এতিয়া চাওক, লাহেকৈ মই বৰশীটো পানীত পেলাই দিম আৰু বৰশী মাৰোঁতে সদায় একদম চুপচাপেই থাকিব লাগে, নহ'লে মাছে যাতে গম নাপায় বেলেগ এটা আমাক ধৰিবলৈ ফান পাতিছে বুলি যাতে। তাৰপাছত এনেকৈ মাছে খুট নমৰালৈকে এতিয়া আমি এনেকৈ ৰৈ থাকিব লাগিব আৰু অলপ সময়। বৰশীত খুট মাৰিব ধৰিছে, এয়া মাছ ধৰিছে এতিয়া মই লাহেকৈ দাঙি দিম, চাই থাকক। মাছ এটা পালোঁ আৰু বৰশী বালে একদম মাছ ধৰিলে বহুত ভাল লাগে, যেন বহুত ডাঙৰ যুদ্ধহে জয় কৰিছোঁ তেনেকুৱা লাগিব। বৰশীটোৰ পৰা লাহেকৈ এৰুৱাব লাগিব, একদম মুখখন ভালকৈ ধৰিব লাগিব, নহ'লে কি হয় নিজৰ আঙুলিতে খোচাৰ চান্স এটা থাকে, গতিকে সাৱধানে কৰিব লাগিব কামটো। ভালদৰে আপোনালোকে মন কৰক, মই কিদৰে একদম মাছৰ মূৰটোত ধৰি কিদৰে বৰশীটো ভালকৈ এৰুৱাইছোঁ, ভালকৈ চাই লওক। চাওক, এজনী পালোঁ, এইটো আৰু এটা মই ধৰিবলৈ বৰশীটো দি থৈছোঁ আৰু এইটো হিলিছে, মাছ ধৰিছে বুলি গম পোৱা গৈছে আৰু মই এইটোত টানি দিম। এতিয়া চাই লওক কেনেকৈ টানিব লাগিব। আৰু এয়া চাওক, অতি কম সময়ৰ ভিতৰতে মই দুজনী মাছ ধৰি দেখুৱালোঁ আপোনালোকক অতি সহজে বৰশীত টোপ দি। আৰু আপোনালোকেও এইটো ট্ৰাই কৰি চাব পাৰে, একেবাৰে সহজ এইটো মাছ ধৰাৰ পদ্ধতি। মই কেনেকৈ মাছ পুৰিম তাকে মই আপোনালোকক দেখুৱাম। মাছটো ভালকৈ পেটু গুচাই ল'ব লাগিব আৰু বাকলি নুগুচালেও হ'ব, পুৰোঁতে বাকলি নুগুচালেও হয়। আৰু ভালকৈ মই সৰু সৰুকৈ পিচ কৰি দিছোঁ, যাতে তাতে নিমখ সানিলে ভালকৈ সোমায় আৰু ভালকৈ ভিতৰলৈকে সিজে মাছটো। মোৰ মাছটো ভালকৈ চাফা কৰি ৰেডি কৰা হৈ গৈছে। এতিয়া মই এয়া সুন্দৰকৈ এডাল খৰকীয়া মাৰি জুঙলাই লৈছোঁ। তাৰপাছত মাছটো ইমূৰৰ পৰা সিমূৰলৈ ভালদৰে শিঙি ল'ম, যাতে মাছটো পুৰোঁতে হিলাহিলি নকৰে, এটা জেগাতে ফিক্স হৈ থাকে।
মই কিদৰে শিঙিছোঁ ইমূৰৰ পৰা সিমূৰলৈ ভালদৰে আপোনালোকে লক্ষ্য কৰিব যাতে মাছ পোৰোঁতে আপোনালোকৰ সুবিধা হয় যিসকলে নেজানে। এতিয়া মই ভালদৰে মাছটো নিমখ অকণমান সানি লৈছোঁ। এয়া চাওক চাৰিওফালে এয়া চাওক মই মাছটো ধুনীয়াকৈ জুইত ভৰাই দিছোঁ আৰু সিজালৈকে এনেকৈ মই বাট চাই থাকিম। এটা কথা, পোৰা মাছৰ যিটো সোৱাদ বেলেগ, মানে অন্য কোনো মাছৰ ৰেচিপিয়েই তুলনা কৰিব নোৱাৰি। ইয়াৰ মানে সোৱাদটোৱেই সুকীয়া, তাতে আকৌ জুইত পোৰা মাছটো। এয়া চাওক মোৰ পোৰা মাছ ৰেডি হৈ গৈছে। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। ভিডিঅ'টি ভাল লাগিল আৰু পাছলৈ এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে